চাওক আইতাজনী আহিছে পানী চাওক গাইজ এই দাদাৰ অৱস্থা চাওক দাদাই সাধাৰণ ৰিক্সাখন চলাই কিনে আছে আৰু নলবাৰীতে আমাৰ ইয়াতে দুই এটা ভাড়া পায়ো নাপায়ো হেল্ল' নমস্কাৰ গাইজ আছামিজ বয়জ ইজ হিয়াৰ ৱেলকাম বেক টু মাই চেনেল তো গাইজ মই এতিয়া গৈ আছোঁ মানে যোৱা ভিডিঅ'টোত যে আপোনালোকক কৈছিলোঁ মই এজনী আইতাৰ কথা চ' সেই আইতাজনীৰ ঘৰটো আজি আপোনালোকক দেখুৱাম মই তালৈ গৈ আছোঁ মই এতিয়া কিন্তু বৰষুণো দি আছে তথাপিও মানে যাম বুলি আপোনালোকক কৈছোঁ চ' এতিয়া যাম মই কিন্তু চাইকেল বা মই বাইক লৈ নাযাওঁ খোজকাঢ়ি কিনে যাম অকণমান দূৰ হয় চ' দূৰ হ'লেও উপায় নাই মানে বৰষুণত চাইকেল বা বাইক চলোৱাটো বহুত প্ৰব্লেম হয় চ' আৰু মোবাইল লৈ কিনে নোৱাৰিম মানে সেইকাৰণে মানে খোজকাঢ়ি যাম বুলি ভাবিছোঁ চ' চাই থাকক ব্লগটো আৰু আইতাজনী কেনেকুৱা পৰিৱেশত আছে কেনেকুৱা কি কথা গোটেইখিনি মই আপোনালোকক সম্পূৰ্ণৰূপে দেখুৱাম গাইজ তো চাই থাকক মোৰ ব্লগটো কিপ ৱাটছিং মাই ব্লগ মই এতিয়া আহি আছোঁ খোজকাঢ়ি আমাৰ ঘৰৰ কাষৰ এইটো মন্দিৰ এইটো মোৰ পিছফালে এইটো মন্দিৰটো এৰিলোঁ চ' এতিয়া গৈ আছোঁ লাহে লাহে খোজকাঢ়ি বৰষুণ দিয়ে আছে মানে তো গাইজ নলবাৰীৰ ৰাস্তাত পানী চাক পুৰা ৰাস্তা ফুল মানে পানী দি মানে পানীবিলাক কোৱায়ো যাব পৰা নাই ওলাইছোঁ একদম ৰাস্তা ফুল আৰু মই এইপিনে বহুত ভুল কাম কৰিলোঁ মানে বহুত গাড়ী আহি আছে চ' পানীবিলাক পুৰা চিটকা যাই আছে চ' এতিয়া মই নিজিকিলেহে ৰক্ষা আৰু তো তথাপিও গৈ আছোঁ লাহে কৈ একদম চ' চাওক পানী চাওক এইফালে দেৱীৰাম হাইস্কুলৰ এইখিনিত অৱস্থা বেয়া মানে লং পেণ্ট আৰু ওপৰলৈ উঠাই চেণ্ডেল হাতত লৈ পেলাইহে যাব লাগিব মই চাওক না পানী চাওক না আকাঠমান হৈছে গাইজ পানী তো বলক গাইজ মই চেণ্ডেলযোৰ ফলকাই লওঁ লং পেণ্টটো অলপ উঠাই লওঁ আৰু তো গাইজ নামিলোঁ পানীত এয়া চাওক পানী চাওক পূৰা একাঠমানে হৈছে এইখন হৈছে দেৱীৰাম হাইস্কুল নলবাৰী চ' দেৱীৰাম হাইস্কুলৰ মানে সন্মুখত পানী চাওক তো ইয়ালৈ ষ্টুডেণ্ট কেনেকৈ আহিব পঢ়িব ইমান পানী মই এতিয়া আহি নলবাৰী ষ্টেচন পালোঁ সেইটো নলবাৰী ষ্টেচন ইফালে তো ষ্টেচনৰ সিফালে হয় মানে ষ্টেচনৰ ওপৰেদি নাযাওঁ ক্ৰছ কৰি কিনে ট্ৰেইন আছে চ' মই ৰাস্তা এটা আছে আগেদি চ' ৰাস্তাটোদি যাই আছোঁ এতিয়া তো বলকচোন গাইজ আমি দুইজন আহিলোঁ মানে মই টাউনত গ'লে আহি পেলাই ই মানে দোকান এখন আছে আৰু চ' ইয়াক দোকানৰ পৰা লৈ আহিলোঁ মই চ' দুইজনে আহি আছোঁ এতিয়া ৰেল ষ্টেচনটো ক্ৰচিং হ'ল হৈ পেলাই এতিয়া দুইজনে আমি যাই আছোঁ তো আইতাজনীৰ ঘৰ ওচৰতে পামেই আৰু গৈ তো বলক গাইজ তাতে তো গাইজ মানে মই আগতে আছিলোঁ যে আপোনালোক কৈছোঁৱে চ' মই আজিও আহিলোঁ মানে আইতাজনীয়ে মাছ বাচি আছে মাছ পাইছিল চাগে চ' কিবা অলপ মানে লৈ আহিছোঁ তো আৰু এইটো ছাতা মানে বৰষুণ দি আছে গতিকে ছাতাটো আৰু এনে বিস্কুট আৰু কিবা অলপ লৈ আছোঁ গাইজ তো আপোনালোকক মই এড্ৰেছটো দি দিম মানে যদি আপোনালোকে আহিব খোজে আইতাজনীক সহায় কৰিব পাৰে দাদা আছে দাদা মানে আইতাৰ মানে ল'ৰাই হয় তো দাদা কি কৰে আপুনি কি কাম কৰে ৰিক্সা চলে ন দাদাই মানে ৰিক্সা চলে আৰু চলে যেনি তেনি আছে আপোনালোকে চাওক গাইজ ঘৰ মানে চাওক পানী চাওক পূৰা পানী মানে এইটো ঘৰ ভিতৰত মই আপোনালোকক ভিতৰলৈ নাযাওঁ বাৰু ইয়াৰ পৰা দেখাইছোঁ চাওক পূৰা পানী ভিতৰত চ' গাইজ নলবাৰীৰ মানে আমাৰ একদম মাজতে আছে ষ্টেচনৰ কাষতে হয় চ' আপোনালোকে যদি কোনোবাই সহায় কৰিব খোজে মই এড্ৰেছটো ধুনীয়াকৈ দি দিম আৰু ফোন আপোনাৰ মোবাইল আছে ন মই নাম্বাৰটো তলত দি দিম ডেছক্ৰিপশ্যনত আপোনালোকে চাই কিনে আইতা আৰু দাদাক অলপমান কিবা সহায় কৰিব সকলোৱে ঠিক আছে তো মই দাদা এইটো লওক মই ছাতাটো দিলোঁ বৰষুণ আহি আছে ছাতাটো দিলোঁ আপোনাক হা দাদাক ছাতা এটা দিলোঁ আৰু এইখিনি জাষ্ট মই এনেই লৈছোঁ আৰু নেক্সট এদিন মই আহিম বাৰু নেক্সট মই আহিম আহি পেলাই মাংস চাংস লৈ আহিম আইতাক গেলি চ' আইতাক মই এইখিনি দিওঁ হয় এতিয়া এইখিনি ল তো আইতাই মাছ বাচি আছে ধুনীয়াকৈ মানে মাছ মাৰিছিল নেকি ইয়াতে ওচৰত চ' মানে দেখি পেলাই বেয়া লাগিছে চ' হ'ব একো নহয় লওক তো আইতাক মই এইখিনি দিলোঁ আৰু সকলোৱে আশীৰ্বাদ কৰিব আৰু কোনোবা যদি আহিব খোজে এনেকুৱা কিবা দিব খোজে আৰু তো মই দি দিম এড্ৰেছটো আহিলে হ'ল মানে ঘৰৰ অৱস্থা চাওক পুৰা
আৰু এইটো আইতা চ' আইতা এইখিনি মই দিলোঁ তাৰপিছত মই এনে অলপ দেখাই দিওঁ ন তো চাওক ঘৰ চাওক এইবিলাক পূৰা পানী এইবিলাক মানে ঘৰৰ অৱস্থা চাওক পূৰা একদম ভিতৰত পানী মই এবাৰ দেখাই দিওঁ ৰ'ব ভিতৰত যাই পিনি তো মই ভিতৰলৈ যাওঁ এবাৰ যাই কিনে আপোনালোকক মই মানে পৰিৱেশটো দেখাওঁ এবাৰ ভিতৰৰ চাই থাকক তো চাওক গাইজ পূৰা পানী এইবিলাক তো চাওক এইফালে চাওক পূৰা পানী এইবিলাক চ' মই ভিতৰত আহিছোঁ তো চাওক পৰিৱেশ চাওক গাইজ পানী চাওক এইখন বিচনা এইখন বিচনাতে থাকে এখেতসকল মানে এইটো ছাতি আৰু কোনো কাৰেণ্টৰ ব্যৱস্থা নাই কোনো ফেন নাই কোনো একো নাই গাইজ চাওক পানী চাওক মানে এইকেইদিন পূৰা কণ্টিনিউ বৰষুণ দি আছে গাইজ অৱস্থা চাওক গাইজ পানী চাওক আপোনালোকে চাওক গাইজ পানী এইখন বিচনা চ' গাইজ আইতাজনী আৰু দাদা মানে ইয়াতে থাকে মানে এখন বিচনাতে মানে দুজন থাকে আৰু উপায় নাই চ' এইটো চাওক আইতাজনী আহিছে পানী চাওক গাইজ এই দাদাৰ অৱস্থা চাওক দাদাই সাধাৰণ ৰিক্সাখন চলাই কিনে আছে আৰু নলবাৰীতে আমাৰ ইয়াতে দুই এটা ভাড়া পায়ো নাপায়ো চ' আজি বৰষুণ বতৰ আজিতো যাব নোৱাৰিলে তো এতিয়া কি ক'ম গাইজ আপোনালোকে চাওক যদি কোনোবাই সহায় কৰিব খোজে মই ডেছক্ৰিপশ্যনত ফোন নাম্বাৰ দিম দাদাক কণ্টেক্ট কৰিব কৰি কিনে ডাইৰেক্ট আহিলে হ'ল আহি কিনে যোনে যি দিয়ে মোৰ ফালৰ পৰা মই কৈছোঁ যোনে যি দিয়ে আপোনালোকে প্লিজ হেল্পটো কৰিব মানে ষ্টেচনৰ কাষতে আৰু এইফালে তো মই দি দিম আপোনালোক এড্ৰেছ তো এইটো দাদা এইখন ৰিক্সা হয় দাদা ৰিক্সা চলাই আৰু পিছফালে চাওক গাইজ এইবিলাক পূৰা পানী একদম অৱস্থা নাই গাইজ তো ঘৰ এইটোৱে ঘৰ আৰু বেলেগ ঘৰ নাই ইয়াতে চ' এইজনী আইতা চাওক পূৰা একদম পানী আপোনালোকে কি কয় মই নাজানো মানে মোৰ ইমান বেছি বেয়া লাগিছে চ' মোৰ যদি সামৰ্থ্য থাকিল হয় মই মানে আৰু বহুত কিবা কিবি দিলোঁ চ' মোৰ ইমানখিনিও নাই মই যিখিনি পাৰোঁ দিছোঁ আৰু মই দি যাম ভৱিষ্যতলৈ মই যিমানখিনি পাৰোঁ তো গাইজ মই লিংক দি দিম তলত আপোনালোকে আহিব চ' এইখিনিয়ে আৰু তো দাদা আপুনি ৰিক্সাখনে চলায় ন ভাড়া মাৰে অঁ ভাড়া মানে পায় না ৰেগুলাৰ পায় ন কিমান মান হয় মানে 200-300 ন মাত্ৰ 200-300 টকা গাইজ আজিকালি মানে কি ক'ম এনে কিবা এটা বস্তু খাব গ'লে 200 টকা চেছ 500 টকা 200টো বেলেগে 500 টকাই খতম হয় চ' 200 টকাৰে এখন ঘৰ চলোৱা আৰু আইতাজনী আছে আৰু পানীৰ মাজত তো ৰাতি কেনেকৈ থাকে আপোনালোকে সেইটো ভাবক এবাৰ চ' মই কি ক'ম এইটোৱে ঘৰ এইজনী আইতা তো বেয়া লাগিছে নিজৰো চ' আইতা যিখিনি পাৰোঁ কৰিলোঁ মই কৰি যাম আগলৈ তো আপোনালোকে চাই থাকিব মোৰ ভিডিঅ'বিলাক আৰু এনেকৈ মৰম দি যাব গাইজ তো গাইজ আজিলৈ এইখিনিয়ে ৰাখিছোঁ তো নেক্সট ভিডিঅ'ত লগ পাম এটা বেলেগ ব্লগ লৈ থেংক ইউ ৱাচিং মাই ভিডিঅ'